একদম দেহামন খপি একদিন নকৰো জানো চাৰ কিয়েকে ৰৈ আছে ট্ৰেইন যাবই এতিয়া মোৰ ডাইৰেকশ্যন নমানকে এক্টিং কৰিয়ে কেনেকৈ পুৰস্কাৰ পায়ো কিমান বাৰ ক'ব লাগে মই আই এম দ্য ডাইৰেক্টৰ ৰঞ্জু ৰূপক নিৰ্মাণীৰ লগত মঞ্চৰ ওপৰতো পাত্তা নাপা মঞ্চৰ তলতো নাপা তাতকৈ এটা কাম কৰ তই মোৰ ডাইৰেকশ্যন মানে এটা প্ৰকাণ্ড হিৰো হৈ ল তোক এটা প্ৰকাণ্ড হিৰো বনাই দিয়াৰ পিছত মোৰ ডাইৰেকশ্যন নমানকে গুচি গ'লি যে আই এম দ্য ডাইৰেক্টৰ মোৰ প্ৰয়োজনখিনি পূৰণ হৈ থাকিলে মই হাত পাতি দি মোৰ হাতৰ খজুতি মাৰি দিলে হ'ল বাছ মোক আৰু একোৱে নালাগে তুমি জানা কি বলে বন্ধুত্ব ঘর পিছনে পড়ে মনে শখ লাগিছিল ডাঙর ভাই ঘর সব